শৰ্মা নি বুলি ক'লে আপোনালোকক স্বাগতম। আমি এতিয়া গৈ আছোঁ ফিল্ডঘাটলৈ। তাত এটা খানা খাম, তাৰ আমি ভিডিঅ' দি দিম আপোনালোকক। আমি কলিয়াবৰৰ ঐতিহ্য মন্দিৰ আমি মিল আছে, তাত আমি আজি ভিডিঅ' কৰিব নোৱাৰিম, পিছত দেখাম আপোনালোকক। আমি তাৰ বাদে আমি এতিয়া গৈ আছোঁ, এতিয়া আমাৰ খানা এটা হ'ব। আমি জেগাত চাই থাকিব, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে চাই যাওক আৰু আমাৰ ভিডিঅ'বিলাক আগুৱাই যাওক, সেয়া আশাৰে মোৰ ৰিয়া শৰ্মা আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এয়া ফিল্ডঘাটেই আমি জুবিল পাম ইয়াৰ পিছত এই বস্তু আছে কৈ যা। এয়া ফিল্ডঘাটৰ ঐতিহ্য মন্দিৰ ফিল্ডঘাট। এসময়ত ঘৰ আছিলে, ওচৰতে এসময়ত টাউন আছিলে। এসময়ত এখন টাউন আছে। ইয়াতে দখলাবতা ষ্টেচন, এই ফিল্ডঘাট ষ্টেচন আছে ইয়াতে। ইয়াতে দখলাবতা ষ্টেচন আছে, ফিল্ডঘাটৰ ষ্টেচন আছে। কিবা গুদাম আছে, এই মেলাৰ গেটখন থাকে, এই মেলা গেটটো এইটো। এইটো পৰ্যটনৰ ঘৰ, পৰ্যটকৰ ঘৰ। কিবা নামঘৰ বনাই আছে। পাই গ'লো যাওঁ, এতিয়া আমি পাইছোঁহি আৰু এখন চিকিৎসালয়। এইটো পৰ্যটকৰ বাংলা। বহুত ধূলি, এইবিলাক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক। মই আৰু আগৰখনত দেখাব লাগিছিল, কিন্তু দেখুওৱা নহ'ল। মই আহোঁতে ঘূৰা আহোঁতে দেখাই যাম, ঘূৰি আহোঁতে চাওক সৌন্দৰ্য, চাওক কি মজা সৌন্দৰ্য কৰক। আমি নাও দেখা নাই, এখন নাও ক'ত দেখিলি? এইটো কামাখ্যা মন্দিৰ যায়, কামাখ্যা মন্দিৰ যায়, এইটো ঘাট। কিবা ট্ৰেইনিং কৰি আছে, আৰ্মি হেৰি আহিছে, জুট মিল মহাপাত্ৰ গাড়ী লাগি আছে ন, গাড়ী লাগি আছে, মহাপাত্ৰৰ গাড়ী লাগি আছে। আছে মহাপাত্ৰৰ গুদাম। ট্ৰাক
এইটো এটা কোৱাটাৰ এইবিলাক হেৰিয়াৰ কোৱাটাৰ খুব কোৱাটাৰবিলাক মজা মজা বে কোৱাটাৰবিলাক অঁ এইবিলাক কিমান ধুনীয়া ধুনীয়া ৰুম বিয়ে গুৱাহাটীতকৈ বহুত গুণে ভাল বে বহুত গুণে ভাল ৰুম অঁ এইটো চিলকাতাত কোৱাটাৰ কিমান মজা বন বিভাগৰ কাৰ্যালয় গছ গছনি বহুত আছে এইবিলাক চৰকাৰী আমি এতিয়া ত্ৰিকুলাই চাইডে গৈ আছোঁ চাওক আপোনালোকে উপভোগ কৰক সৌন্দৰ্য আমি এতিয়া নামিছোঁ নিপুল দাহঁতৰ ঘৰত আহিছোঁ এতিয়া আহিছোঁ আজি ওলাই অলপ বহুত বেণ্ড হৈ থাকে